এতিয়া কি জানিব মছলা এয়া জিৰা দিয়া আছে অলপ অলপ জিৰা তাৰপৰা ধনিয়া গৰম মছলা আৰু কি এইটো অলপমান মিট মছলা দিয়া আছে এইটো এনে কালাৰ আহিবৰ কাৰণে অলপ কাশ্মীৰী মিৰ্চ এতিয়া অলপমান হালধি দিয়া হ'ল অলপ আদা নহৰু মিক্স কৰি খুন্দাত বেছি মিহি কৰিব নালাগে ইয়াত দি অলপ দেৰি লৰাব লাগিব অলপ দেৰি লোৱাৰ পিছত এয়া হাঁহ মাংস ঘৰৰ লোকেল পাতি হাঁহ পুখুৰীত চৰা পূৰা এয়া লোকেল হাঁহ বনি আছে লগত কোমোৰা থাকিব জহা কোমোৰা এতিয়া অলপ দেৰি ঢাকন দি থোৱা হ'ব চাল কোমোৰা দিছে মছলা এইবাৰ আমাৰ ৰান্ধনি এই মাহ খাই দিছে যে মন ফূৰ্তি লাগি আছে দালচেনি বোলে পিছত দিব দালচেনি লং ইলাচি দালচেনি এয়া হৈছে চাল কোমোৰা কোমোৰাও ঘৰৰে দেই বাৰীৰ কোমোৰা এই আলু বাৰী নহয় বাৰু আলুটো কিনা এইটো দি এতিয়া অলপ লৰোৱা হ'ব এতিয়া অলপ দেৰি এইটো লৰাই পিনি কোমোৰাটো সিজিবলৈ দিম তাৰপৰা আপোনাৰ ধনিয়া দি হৈ যাব আৰু তাৰপৰা খাবহে লাগে আৰু আধা ঘণ্টামান পানী দি উতলাব লাগিব এয়া হাঁহ মাংস হৈছেগৈ আৰু অকণমান দেৰি পানী দি পিনি ঢাকনা মাৰি থৈ দিলে আৰু খাব পৰা হৈ যাব পানীও অলপ দিব বছ এতিয়া ঢাকনাটো মাৰি ধুনীয়াকৈ